Naughty America. Nobody. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ত। ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক সুধিছিলো যে মই আৰু ভিডিঅ' বনাম নে নবনাম, কিন্তু সেই ভিডিঅ'টোত আপোনালোকৰ মৰম দেখি সঁচাই বহুত ভাল লাগিল। ভবা নাছিলো যে ইমান কম সময়ৰ ভিতৰতে আপোনালোকে মোক ইমান মৰম দিব বুলি, আৰু আগলৈও এনেকে মোক মৰম দিব আৰু সহায় সহযোগ কৰি যাব। লগতে এটা কথা কওঁ, যোনে মোক যিয়ে নকওক কিয় মই ভিডিঅ' বনাই থাকিম আৰু আপোনালোকৰ কাৰণে মজা মজা ভিডিঅ' দিয়ে থাকিম। বাৰু এতিয়া আহোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আমি কথা পাতিম সস্তীয়া পৰ্ণৰ ওপৰত। জিঅ'য়ে হেৰি বন্ধ কৰি দিলে, কিন্তু এতিয়া আমি সেই হেৰিবোৰ দেখিবলৈ পাওঁ দুটামান বস্তু। প্ৰথমটো হ'ল এইটো, খুব চলিছে এইটো ভিডিঅ', গোটেই ইণ্টাৰনেট হিলাই আছে এই অটৱালা ভিডিঅ'টোৱে। আৰু ছেকেণ্ডটো হ'ল অসমীয়া ফকতীয়া গান কিছুমানত। আজিকালি প্ৰায়বিলাক অসমীয়া গানতে এইবোৰ থাকিবই, এইবোৰ নিদিয়াকৈ গান নবনায়। গান হিট কৰোৱা মূল মন্ত্ৰ চুটি চুটি কাপোৰ পিন্ধা বা ছোৱালীবোৰক হেৰিবোৰ উলিয়াই, আৰু তাৰ পিছত মাজে মাজে এনেকুৱা দুই এটা চিন, বছ গান ছুপাৰ হিট। আৰু আজিকালি অসমীয়া গানবোৰৰ ভাগবোৰ দেখিছা নাই? অসমীয়া বিহু চং, অসমীয়া ৰেপ ভিউ চং, আৰু শেষৰটো হ'ল অসমীয়া হট চং। এই হট চঙৰ ভাগটোতে তোমালোকে দেখিবলৈ পাবা সস্তীয়া পৰ্ণ। আৰু আগৰ অসমীয়া গানবোৰত ছোৱালী এজনীক হাতত চুমা খোৱা চিনটো কাট চিটহে ওলাই, বাকীবোৰতো বাদেই দিয়া, ইমানেই সভ্য আছিল। কিন্তু আজিকালি ৰাম ৰাম, আজিকালি কি কম, হাতত চুমা খোৱাটো বাদ দিয়াহে ক'ত কেনেকৈ কেনে ধৰণে খায়, মানে চব কমন হৈ গ'ল। আৰু আজিকালি ইমানেই পৰিৱৰ্তন হৈছে অসমখনত। চব বলক তেনে বেছি দিনকে আজি হেৰি খন্দা কামটো আৰম্ভ কৰো। দেখিলে গান আৰম্ভ হৈছিলহে লাগি গ'ল আৰু এহেঁতি এইবোৰত। লিৰিক্সৰ কথাটো নকওঁৱে, কিন্তু কি আছিল মানে এইবোৰ। অসমীয়া গানতো আজিকালি এইবোৰ আহি গ'ল, আৰু তাকো অপেন কে। হেৰ' গান বনোৱাটোকে কৈছো, মক্কেল তহঁতি খাই দিলি আৰু অসমীয়া গানৰ সন্মান একদম ডুবাই দিছ। হেৰ' তই অসমীয়া গানে বনাইছ নে কিবা হেৰি ভিডিঅ' বনাইছ হা? গান বনাইছ, এইবোৰ ভাঙৰ নিচা যোৱাই নাই নি তহঁতৰ? তোৰ চাকৰি নাই, ব্যৱসায় নাই, মৰি যাও বোপাই। গানৰ নামত এইবোৰ বনাই আমাৰ সংস্কৃতি কিয় ধ্বংস কৰিছ? ছিংগাৰ হ'ব মন গৈছে, কিবা ভাল গান বনা, ভাল ভিডিঅ' বনা। গানৰ নামত এইবোৰ আলবাল ভিডিঅ' কিয় বনাইছ? চফা দিছ আৰু তহঁতি এইবোৰ বনাই। গানটো শ্বুটিং কৰোতে ই বেটাই খুব মজা লৈছে, কিন্তু গানৰ নামত তহঁতি এইবোৰ চিন দি কি বুজাব খুজিছ হা? আৰু এই দুটাই এইবোৰ কি কৰিছে? এনেকে সোমাই আছে যে, শুবলৈ আৰু বেলেগ জেগা নাপালি চালা মক্কে। গাড়ী বনেটটোৱেও শান্তি নাপালে এহেঁতৰ পৰা, ইমানেই খজুৱতি ইয়াৰ। কি কৰিছে কি বনাইছে একো মতলব নাই। হেৰ' তহঁতি হেৰিত জইন কৰ বুজিছ, এইবোৰ গান বনাই আমাৰ অসমীয়া গান ধ্বংস নকৰিবি। আমাৰ ৰাহুল দাক ইনে অপমান দিছিল, এতিয়া ক'ত মানুহবোৰ? এইটোতো বেছিহে বেয়া হেৰিতকৈ। এইবোৰ দেখি এটা যে খাটাং যে সিহঁতৰ খজুৱতি বেমাৰ আছে, মানে কি কম, ফালি আছে একদম। खुजली है भाई, खुजली है भाई, खुजली है। ये इधर भी होती है, ये उधर भी होती है, ये इधर भी होती है, ये उधर भी होती है। खुजली है भाई, खुजली है भाई, खुजली है। এইটো কথা, এয়াৰচেল গ'ল, জিঅ'য়ে হেৰি বন্ধ কৰি দিলে। তই সেইকাৰণে অসমীয়া গানত এইবোৰ বিলোৱা কাৰ্যসূচী লৈছ ন, মানে হেৰি আঁচনি। অ' তোৰ কি আছে আকৌ এবাৰ ক।
बहन के लबे मान जा উপায় তোৰ হাই প্ৰেছাৰ জণ্ডিছ চুগাৰ হাগনি যিয়ে নাথাকক তই ডক্টৰৰ ওচৰলৈ যা আকৌ এইখন কিয় কৰি আছ চালা গান লিখিছ এইবোৰ লিৰিক্স কাৰ বাৰু মানে সাংঘাতিক তেলেৰ সোমোৱাই ৰাখিছে মাথাত মোর পাঁচজনী সিস্টার বিয়ার পিছত কৰিম তোমাক বহুত অত্যাচাৰ तेरी पप्पो का लबड़ा फिर मान जाबे তোৰ 5জনী চিষ্টাৰ আছে আৰু তাইক তই অত্যাচাৰ কৰি মানে তই এইবোৰ কি কৰি আছ হা তই গানেই লিখিছ নে কিবা চিৰিয়েলৰ কাহিনী কৈ আছ আৰু গানত এক্টিং কৰা কেইটাক কৈছো এইবোৰ গান তহঁতি ঘৰৰ মানুহক দেখাও নে নেদেখাও লাজ নেপাও হা অসমীয়া গানত তহঁতি এইবোৰ কৰিবলৈ বাহ কি এক্টিং কৰিছে বে এহেঁতি একদম সঁচা আৰ্টিষ্ট দে এহেঁতি এক্টিঙত একদম সোমাই পৰিছে অসমীয়া গানে বাৰু এইবোৰ এহেঁতি হেৰি চিনবোৰো আনি দিলে আৰু অসমীয়া গানত এই বাইদেউহঁতৰ ডান্স চাই বাইদেউহঁতৰ খজুৱতি বেমাৰ হৈছে যেন পাওঁ অ' বাইদেউ কিয় এনেকে খজুৱাইছে গা নুধুৱে ন বিটেক্স মলম লাগিব নেকি ये मजबूर हैं पर आप नहीं बीटेक्स मलहम दांत खाज खुजली से छुटकारा ঠাণ্ডাৰে দিনত জানাগাঁওতে নদী কি তয়ো গা নুধুৱ অ বুজিছো সেইকাৰণে তোৰ এনেকুৱা খজুৱতি হৈ আছে মোৰ গাড়ীখন চুৰ হ'ল আছে বহুত টকাৰ ধাৰ অ বোপাই হ'ব আৰু দে ইমানতে পাইছেগে আৰু বন্ধ কৰ তোৰ গান নহলে মানুহ পাগল হবগে তোৰ হাই প্ৰেছাৰ ভণ্টি 5জনী তোৰ গাড়ী চুৰ হ'ল এটা কাম কৰ তই গান কিয় বনাইছ তোৰ নিজৰ কাহিনীখিনি লৈ লগত লেট্ৰিন বাথৰুম যোৱা দি যোগ দি এখন চিনেমা বনাই দে হায়ে ইয়াৰ চেলু গ'ল হাইৰি লাইন চু গ'ল কিমান যে হেৰ লেতেৰা তই চেলেকিবলৈ বেলেগ জেগা নাপালি সেইকণহে পাইছ খালী দে খালী তহঁতি অসমৰ নাম ডুবাইহে দিবি হায়ে ইয়াৰ চেলু গ'ল হাইৰি লাইন মস্ত লেতেৰা দে তহঁতি এবাৰ ভাবি নাচালি নে অসমীয়া গানত এইবোৰ ভৰাই দিছ আৰু ছোৱালীজনীৰ কথানো কি কম অলপ জনপ্ৰিয়তা আৰু অলপ টকাৰ কাৰণে য'তে ত'তে এক্টিং কৰি নিদিবা এক্টিং হ'ল বুলি অলপ চাই চিতি ল'বা কি গান কি ভিডিঅ' এইখন অসম হয় অসমীয়া সংস্কৃতিৰ কথা চিন্তা কৰিবা অইন নহ'লে নিজৰ মা দেউতা আৰু ফেমিলিৰ কথা চিন্তা কৰিবা অসমীয়া গানত এইবোৰ চিন এইবোৰ দৃশ্য একদম শোভা নাপায় বাৰু বন্ধুসকল আজিলৈ ইমানেই আছিল ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবচোন আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা চ' পুনৰ লগ পাম নতুন ভিডিঅ'ত বাই বাই